নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি প্ৰথম এইটো ঘৰত ভিডিঅ' বনাইছোঁ। প্ৰথম কৈছোঁ কাৰণ এইটো নতুনকৈ লোৱা ভাড়াঘৰ, আগৰ ঘৰখন মানে চেঞ্জ কৰিলোঁ। এইকেইদিন মই মাৰ ঘৰত আৰু হাজবেণ্ডৰ ঘৰতে আছিলোঁ। 2-3 দিন হৈছে ইটানগৰত অহা। আমাৰ মনুৰ পাপা যিহেতু ইটানগৰতে আছিলে, তেওঁ মানে ঘৰখন শিফ্ট কৰি মোক আনিব গৈছিলে। আৰু ইফালে দেখিছেনে মনুৰ খেল, তাই মানে গোটেই দিন এইবোৰে কৰি থাকে। এতিয়া বলক অকণমান আপোনালোকক মোৰ নতুন ভাড়াঘৰখন থুলমূলকৈ অকণমান দেখাই দিওঁ। এইখন হৈছে মেইন দৰ্জা আৰু ইফালে মই আইনাখন ৰাখিছোঁ আৰু ইফালে আছে টিভি আৰু বাকী এইখানে ডাইনিং এৰিয়া আৰু ইফালে আছে কিটচেন আৰু এইটো হৈছে বাথৰুম আৰু ইফালে আৰু এটা ৰুম আছে ডাঙৰ, এইটো অলপমান। বাকী ইয়াত মই গোহাঁই থান ৰাখিছোঁ আৰু ইয়াত সব বস্তুবোৰ আছে। বাকী মানে আগৰ বিছনাখন মানে সেইটো ৰুমতে এৰি থৈ আহিছোঁ আৰু ইয়াত এনেকৈ পাতি থৈছোঁ আৰু বৰ্তমান পিছত বিছনা এখন আনিব লাগিব। এনেকৈ আছে সব বস্তু, মানে ভালকৈ সামৰা হোৱাই নাই। আৰু ইফালে বেডৰুমৰ পৰা ইফালে এখন মানে বেলকনি আছে আৰু ইফালে আছে মেইন ৰোডখন আৰু দুটামান মানে ঘৰ পাৰ হ'লে মেইন ৰোডখন পাই যাব। এতিয়া যাওঁ বলক পাকঘৰতে কামত লাগোগৈ। ৰাতিপুৱা চাহ খোৱা বাচন কেইটামান আছে, সেইখিনি ধুই লৈছোঁ আৰু লগতে মাছ আনিছে দুপৰীয়া বনাবৰ কাৰণে, মাছখিনিও ধুই লৈছোঁ। মোৰ মাছখিনি ধোৱা হৈ গৈছে আৰু এতিয়া মই চব্জিখিনি কাটি লৈছোঁ। জিকা আৰু আলুৰে বনাম মাছ আৰু বাকী লাওৰ আগ আছে, সেইখিনি কাটি এটা ভাজি বনাম। ঠিক আছে তেন্তে মই এতিয়া ৰন্ধাত লাগোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো কেনে লাগিল। আৰু ইয়াতে প্ৰথমে মই মাছৰ তৰকাৰীখিনি বনাই লৈছোঁ আৰু তাৰ বাবে মই কেৰাহীত তেল দি মাছখিনি ফ্ৰাই কৰি লৈছোঁ। মাছখিনি মই ফ্ৰাই হ'বলৈ দি ইফালে মই লাওৰ আগ আৰু আলু কাটিছিলোঁ, সেইখিনি ধুই লৈছোঁ চব্জিখিনি। আৰু ইফালে মোৰ মাছখিনি ফ্ৰাই হৈ গৈছে আৰু এইখিনি উঠাই লৈ বাকী মাছ আছে সেইখিনি মই ফ্ৰাই কৰি ল'ম। আৰু মই ভইচ অভাৰ দিয়াৰ সময়ত যিবোৰ অৰিজিনেল চাউণ্ড থাকে সেইবোৰ মই মিউট নকৰোঁ, কাৰণ টুক থাকে যে লগত মানে আমাৰ মনো, যে তাইৰ মানে কথাবোৰ আহি থাকে যে মোৰ শুনি ভাল লাগে, মানে সেইকাৰণে মিউট নকৰোঁ। বাকী তাই মানে গোটেই দিন মোৰ পিছে থাকিব, মই যি কাম কৰোঁ তাই মানে চবতে থাকিব, মানে এনেকুৱা। কিয় জানো তাইৰ মাতবোৰ মানে শুনিলে মিউট কৰিব মন নাযায়, মানে মই ভাবোঁ ইয়াত থাকি গ'লে মানে পিছত অকণমান ডাঙৰ হ'লে মই শুনিবলৈ পাম। আৰু এইবাৰতো তাইক স্কুলত দি দিছোঁ আৰু কেইদিনমান পিছতো মোৰ লগত এনেকৈ নাথাকিব। আৰু ইফালে দেখিছে আপোনালোকৰ লগত কথা পাতোতে মোৰ তৰকাৰীখিনিও হৈ গৈছে আৰু অকণমান উতল আহিলে মই এইখিনি নমাই ল'ম। তৰকাৰীখিনি হৈ গৈছিল আৰু এইখিনি নমাই লৈ বাকী ইফালে লাওৰ আগ এইখিনিও বনাই লৈছোঁ আৰু আনফালে ভাতো হৈ গৈছে। ঠিক আছে তেনে